Hi guys, welcome to my new another video. More video আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি 30 অক্টোবৰ হয় আমাৰ তাৰিখ বিজয়পুৰ হাই স্কুলৰ জুনকৰেং হাই স্কুলত মিটিং হৈছে। সো আমি আজি তালৈ গৈ আছো। 30 অক্টোবৰ আমাৰ মিচিং সকলৰ 38তম হল আৰু পাতা আগম লগা হয় আজি। সো আমি আজি মিটিংলৈ গৈছো। মোৰ আৰু আমাৰ বাই দুজনী গৈছো। হেতি আগত গৈ আছে, মই পাছে পাছে গৈ আছো। সো উলাই হতে আপোনালোকক মই দেখাব নোৱাৰিলো। ঘৰ দৰকে ওলালো যে সেইকাৰণে ৰাস্তাৰ পৰা আপোনালোকক দেখাইছো। আমি এতিয়া তিনিআলি আহি পালোহি আৰু তিনিআলিৰ পৰা অটো যাব লাগিব নেকি। মই আপোনালোকক আজি যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। লগত আমাৰ বাই দুজনী আহিছে। হাই, আমি আপোনালোকক যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম। আমি তিনিআলিৰ পৰা আজি অটোৰ পৰাই গৈছো। আমি জুনকাৰেঙলৈ আহি পালো। এতিয়া আমি অলপমান আমাৰ বাক ATM লৈ যাওঁ, তাৰপিছত আপোনালোকক মই দেখাই দিম। আমি ATMত অলপমান সোমাই লওঁ, তাৰপিছত আপোনালোকক মই দেখাই দিম। ATM লৈ আহিছো পইচা ওলাবলৈ। এতিয়া সোমাই যাম আমি। আপোনালোকে গেটৰ পৰা চাই যাওক। 38 নে মিচিং আগম লগা মই নাম। আমি আহি পালো আৰু কাইদন আমি আহি পালো আৰু ভিতৰলৈ সোমাই আহিলো। সো আপোনালোকক কি হয় আপোনালোকক মই দেখাই দিম। সো চাই থাকক। এতিয়া আমাৰ পোৱালি নাচনী পতাকা উত্তোলন কৰিছিলে। আমি আহি নাপালোগে, আমি দেৰিকে আহিলো। ওচৰতে দোকান এটা আছে, আমি ফুচকা খাব সোমাইছো। আমি খাব নোৱাৰিলো আৰু বাই অকলে খাই আছে। ভকুৱাই দদুৰাগে। ছাৰে আপোনালোকক কৈ দিবা আজিৰ বিষয়ে। এয়া আমাৰ 30 অক্টোবৰ 2022 তাৰিখ। আজি মিচিং ভাষাৰ স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে আমি উদযাপন কৰিছোঁ। আৰু আমাৰ মিচিং সমাজত যিমানখিনি সাজ পোছাক পিন্ধিব লাগে সেইবিলাকৰ ওপৰত ভিত্তি কৰি আজি বহুতো কৃষ্টি সংস্কৃতিৰ বিভিন্ন মিচিং সমাজৰ কৰ্মকৰ্তাসকলৰ পৰা সৰুকালা আমাৰ যিসকল আমাৰ আন্দোলন কৰি গৈছে, যেনে তাবুতাই তৰুণ চন্দ্ৰ পামেগাম, এখেতসকলৰ উদ্যোক্তাত আমাৰ আন্দোলন হৈছিলে। এই আন্দোলনত জয়ী আমাৰ মিচিং ভাষা স্বীকৃতি পাইছোঁ 1983। এতিয়ালৈকে আজি পৰ্যন্ত আমাৰ ভাষা দিৱসটো 38 ইয়াৰ্ছ হৈছে বুলি আমি আজিৰ এই সভাখন উদযাপন কৰিম ভাষা দিৱস কৰি। আমি এতিয়া ভিতৰলৈ সোমাই আহিছো। স্কুলৰ ভিতৰতে বেছি পেণ্ডেল এতিয়া আকস্মিক বক্তৃতা হৈ আছে। এইজনী নাচনী অকলে চয় সেইজনী ইমান ধুনীয়াকৈ নাচিছে। আপোনালোকে দেখাই দিম পাছত নাছিলে মানে। কিমান ক্লাছত পঢ়া? কোনটো স্কুলত যোৱা তুমি? তোমাক পাছত নাছিলে মই দেখাই দিম দেই। চাবলৈ আমাৰ আপ্তাহতিও আহিছে। লগতে ইয়াৰেও আহিছে। এতিয়া ডান্স হ'ব আৰু চাই থাকো।
এইজনী আমাৰ বায়ে চানা বিলাই আছে ঠিকছে খাই ল'ব লাগিব ক'ত আৰু এইজনী বায়ে চানা বিলাই আছে মোকো দিব যেন লাগিছে দেই এতিয়া চানা খাই লওঁ ভিতৰত বহি বহি আমনি লাগিছে সেইকাৰণে আমি বাহিৰলৈ অলপ ওলাই আহিছো কিবা কিবি খাবলৈ কি খাম জানো 10 টকা আমি এতিয়া মিক্সাৰ খাম তাৰপিছত মিক্সাৰ খাই মেলি আমাৰ ঘৰলৈকে ওলামগে আৰু 30 অক্টোবৰ আমাৰ মিচিংসকলৰ মিচিং আগম লংগা মিটিংটোতো আপোনালোকক মই দেখালো আপোনালোকে চাই কেনেকুৱা লাগিলে মোক কমেণ্টত জনাই দিব আজিৰ মিটিঙত নৃত্য কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা সেইবোৰো কৰা হৈছিল চ' আপোনালোকে মই অলপ অলপ দেখাইছোঁ ইমান ভিতৰত ক্লিয়াৰ নহয় কেমেৰাটো সেইকাৰণে মই চবখিনি দেখুৱাব নোৱাৰিলোঁ আমাৰ বাহঁতে ফটো চটো মাৰি লৈছে আৰু তাৰপিছত ইয়াৰ পৰা ওলাবগৈ লাগিব আৰু এতিয়া চ' আপোনালোকে মোৰ ভিডিঅ'টোতো চালেই নহয় জানো চ' চাই কেনেকুৱা লাগিলে কমেণ্টত জনাই দিব তাৰপিছত লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰো কৰি দিব চ' আপোনালোকৰ মৰমৰ অবিহনেতো মই আগবাঢ়িব নোৱাৰিম সেইকাৰণে আপোনালোকক লগ পাম অন্য এটি ভিডিঅ'লৈ চ' আজিলৈকে ইমানতে ৰাখিছোঁ আৰু